মৰ্নিং আজি হৈছে সানডে 28 মে আৰু এতিয়া মই বৰ্তমান পাইছে 10টা আৰু মই যাব লৈছোঁ বজাৰ কাৰণ কেইটামান এসেসৰিজ কিনিব আছে আৰু আজি এটা প্ৰগ্ৰামলৈও ইনভাইটেড আছে মানে মই যাব লাগিব গতিকে আপোনালোকক দেখাই আছোঁ যে ক'ত যাম কিয় গৈছোঁ আৰু সাৰপ্ৰাইজ এটাও আছে মানে মোৰ কাৰণেও সাৰপ্ৰাইজ বাৰু গতিকে চাই থাকক ব্লগটো ছাতি লৈ লৈছোঁ ইমান গৰম পৰিছে আজি কালি বৰষুণ দিছিলে গুৱাহাটীত আৰু আজি পৰিছে গৰম কেইটামান এনেকা কি পিন্ধিম সেইটো দেখাম গতিকে চাই থাকক ব্লগটো জানিবলৈ যে মই ক'ত যাওঁ কি কৰিম আৰু মোৰ কাৰণে এটা সাৰপ্ৰাইজ মানে গ্ৰেটফুল ব্লেছড আৰু সাৰপ্ৰাইজো বাই আলহী বজাৰৰ পৰা দেখিছেনে অৱস্থা বেয়া পৰা এতিয়া মুখ ধুলোঁ জাষ্ট আহি পিনে ঠাণ্ডা ঠাণ্ডা পানী দি আৰু বস্তুকেইটা আনিলোঁ আৰু মই সদায় পাহৰি থাকোঁ মই এইফালে চাই থাকোঁ মই কেমেৰাটো চাব লাগে বুলি পাহৰি থাকোঁ চৰি এতিয়া কি বস্তু আনিছোঁ দেখাই আছোঁ ৰ'ব মই যোনযোৰ কাপোৰ পিন্ধিম তো সেইযোৰৰ যোনযোৰ লগৰ ব্লাউজ সেইটো ব্লাউজ চিলোৱা নাই মই গতিকে আৰু নতুন কাপোৰ নাছিলেও তো সেইযোৰে আছিল গতিকে মই এইটো 3/4 হোৱাইট ব্লাউজ আনিলোঁ আৰু আনিছোঁ এডাল ধুনীয়া পটককৈ দেখিলোঁ দোকানত খোপাত মাৰিব পৰা বিৰাট ধুনীয়া আৰু কিবা মানে বৰ কোমল মানে বস্তুটো আৰু হেৰি নিচিনা অৰিজিনেল টাইপ লাগে ফুল এনেকুৱা এটা আনিলোঁ আৰু সেয়াই এইকেইটাই আনিব গ'লোঁ আৰু যেতিয়া ৰেডি হ'ম তেতিয়া দেখাম ওলাবলৈ ৰেডি হৈছোঁ এতিয়া 11টামান বাজিছে 11টা বাজি পাৰেই হ'ল চাগে এতিয়া তো এই চুলিও ধুইছিলোঁ গতিকে মই গম পোৱা নাই কি মই কি হেয়াৰ ষ্টাইল কৰিম মানে খোপা কৰিম কিন্তু কি বা কৰিম সেইকাৰণে আগফালডোখৰ পিছফালডোখৰ বৰ নালাগে আগফালডোখৰ অকল আগৰডোখৰ মানে মই ষ্ট্ৰেইট কৰি লৈছোঁ আৰু তাৰপিছত দেখাই আছোঁ আপোনাক কিবা কমপ্লিট কৰি মানে খোপাটো কমপ্লিট কৰি মই কেনেকৈ খোপা বান্ধিম খোপা বান্ধি হৈ গ'ল একদম চিম্পল কৰিছোঁ মানে যিহেতু গৰম পৰিছে আৰু দিনত যিহেতু হৈছে প্ৰগ্ৰামটো ষ্টাৰ্ট তো মই কাৰণে বেছি একো কৰিব বিচৰা নাই হেভি হৈ যোৱাকৈ আৰু মানে লাষ্টত একদম কেকি হৈ যোৱাকৈ সেইকাৰণে মই চিম্পল খোপাত বান্ধিলোঁ কেনেকুৱা লাগিছে জনাব আৰু ফুলটো মোৰ ইমান পচন্দ হৈছে অকল 40 ৰুপিজ মানে 50 ৰুপিজ কৈছিলে আৰু মই বাৰ্গেনিঙত ভাল গতিকে বেছি নকমালে বাৰু অকল 40 ৰুপিজ মেকআপ কৰা অলম'ষ্ট হৈ গ'ল ফুট ল'ব আছে মেইনলি মেখেলা চাদৰ পিন্ধি মই ফুট নল'ব হ'ব নোৱাৰে ন ফুট ল'ব আছে আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে মেকআপ একেবাৰে মই নুব হয় সেইকাৰণে ফুটটো ল'ব আছে আৰু হাইলাইটাৰ অলপ লগাব আছে অকণমান লিপ গ্লছটো অকণমান লগাই লওঁ এতিয়া মেখেলা চাদৰ পিন্ধিম ভাল লাগিছে চাগে ন ফুটটো ল'লে ভাল লাগিব ৰ'ব দেখাই আছে ফুট লৈ কেনেকৈ লাগে মই ফুটটো একচুৱেলি বিচাৰি পোৱা নাই হোপফুলি পালে হ'ল কোনোবা আছে নহ'লে আইলাইনাৰ দি লৈ লাগিব মই ৰেডি হৈ গ'লোঁ ফুলকৈ আউটফিটটো পিছত দেখাম জেগা গৈ পিনে ক'ত যাম সেইটো কোৱা নাই ন এইটো ছাছপেন্স লৈছোঁ একো নাই গৈ পিনে আপোনালোকক ভিডিঅ' দেখাম যে মই ক'ত গৈ আছোঁ বৰ্তমান মই ৰেডি হ'লোঁ ফুল্লি ৰেডি হোৱা নাই কাৰণ জুৱেলাৰী পিন্ধা নাই মই কনফিউজ হৈ আছোঁ কি বা পিন্ধোঁ আৰু বেছিকৈ মোৰ ওচৰত নাইও ইয়াত পিজিত ঘৰত যিহেতু বেছি বস্তু আছে ইয়াততো ইমান নাই কিন্তু অলম'ষ্ট ৰেডি আৰু খোপাটো ভাল লাগিছে জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ মোৰ কালাৰটো বিৰাট ভাল লাগিছে মই এইটো কালাৰ পিন্ধা নাছিলোঁ মেখেলা চাদৰ স্পেচিয়েলি বেলেগ ড্ৰেছটো পিন্ধিছোঁ বাৰু ভাইলেটৰ কিন্তু মেখেলা চাদৰ পিন্ধা নাছিলোঁ জনাব কেনেকুৱা লাগিছে আৰু বৰ্তমান মই জুৱেলাৰী কি পিন্ধো চাই লওঁ মই পাইছোঁ বৰ্তমান শংকৰদেৱ কলাক্ষেত্ৰৰ আৰু য'ত প্ৰগ্ৰাম আছে সেইটো হৈছে বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আজি ফাৰ্ষ্ট টাইম আহিছোঁ নাজানো কেনেকুৱা হয় হোপফুলি যাতে চব ভাল হওক আৰু মোৰ লগত আহিছে আমাৰ USTMৰ পৰিয়াল কালচাৰেল পৰিয়াল এইফালে এইটো ৰক্তিম মৈত্ৰী টিনা আৰু আহিছিলে ন গ'ল জানি আৰু আছে মানুহ কিন্তু এহেঁতি হয় আমাৰ কালচাৰেলৰ পৰিয়াল USTMৰ আৰু যোনে যোনে নাজানে মই কৈ দিছোঁ কি মই USTMত পঢ়িছিলোঁ BSc USTMত কৰা হয় গতিকে ফেমিলি চিন্ময়ো আছে চব আছে চব USTMৰ ফেমিলি আৰু আইচক্ৰীম খাই আছোঁ আমি
আৰু তাৰপিছত আমি একেবাৰে অডিটৰিয়ামৰ ভিতৰত গৈ লগ পাম এয়া আমি অডিটৰিয়ামৰ ভিতৰ গৈ পালোঁ আমি সকলোবোৰ আৰু অলৰেডি মানুহ আহি উপস্থিত হৈছিলেহি আৰু এয়া দেখিছেনে বহুতো এক্টৰ এক্ট্ৰেছো আহিবলৈ ষ্টাৰ্ট কৰিছিলে আৰু আমি নিজৰ ছিট লৈ ল'লোঁ ষ্টাৰ্ট হোৱা নাছিলে ষ্টাৰ্ট হ'বলৈ আৰু দেৰি আছিলে আৰু এইফালে কিছু সময় পিছতে প্ৰগ্ৰাম আৰম্ভ হৈছিলে ইনগ্ৰেশ্যন ষ্টাৰ্ট কৰিছিলে এয়া উৰ্মিমালা বাইদেউ বিহু সম্ৰাজ্ঞী তাৰপিছত উপস্থিত আছিলে মণিকা হাছন বাইদেউ তাৰপিছত মুৰালী ছাৰ আৰু নীলম বাও উপস্থিত আছিলে ৰঙালী বিহুটো আহিছে যে গ'ল দেই হয়নে এই প্ৰেক্ষাগৃহৰ লাইটটো অকণমান লাগিছিলোঁ আধা বেয়া দেখোঁ পোহৰ হৈ থাকিলে ভাল লাগে নাই এই বিহুটো আহিছে যে গ'লগৈ বহাগ মাহটো আহিছে যে গ'লগৈ পটুককৈ গ'লগৈ আৰু কেইটামান দীঘলীয়া হোৱা হ'লে আচলতে বহাগ এয়া বহুত সময় পাৰ হৈ গৈছিলে অলৰেডি আৰু এইফালে আমাৰ ভোকো লাগি আছিলে যিহেতু অলপ দেৰি হৈ গৈছিলে 7টা চাগে 7:30 7টামান বাজিছিলে সেইকাৰণে আমাক ক্ৰীম ব্ৰেড দিছিলে আৰু কল দিছিলে খাবলৈ আমি পূৰা খাইছোঁ আৰু খাই চাই আছিলোঁ চতুৰ্থ ঋষিতা কাকতি তৃতীয় জাগৃতি ভূঞা দ্বিতীয় ঐশ্বৰ্যা ভূঞা আৰু প্ৰথম স্থান জয়শ্ৰী কাকতি আমাৰ মঞ্চত উপবিষ্ট কেইগৰাকী অতিথিক অনুৰোধ জনাম বঁটাকেইটি বিজয়ী কেইগৰাকীৰ মাজত বিতৰণ কৰিবলৈ লগতে এটি বিশেষ ঘোষণা কৰিছোঁ আধুনিক নৃত্যৰ গ্ৰুপ এ এনেকৈ প্ৰগ্ৰামটি অন্ত পৰিল বিৰাটেই ভাল লাগিল দেৰি হ'ল আমাৰ 10টামান বাজিলে শেষতে আৰু এইফালে মই ক্লিপটো লগাই দিছোঁ মই অডিশ্যন ক্লিপটো কিন্তু গানটো লগাই দিয়া নাই যিহেতু কিবা কিবি ক্লেইম আহি যায় আৰু মই এইবিলাক বেছিকৈ নাজানো যিহেতু ইউটিউবৰ কথা মই কৰিনো এজাক যোনটো অসমীয়া গান হয় কৰিনো এজাক বলিয়া বতাহে সেই গানটিত কম্পিটিশ্যনটো দিছিলোঁ কম্পিটিশ্যনৰ যেতিয়া মই এইটো ডান্স কৰিছিলোঁ গতিকে প্ৰতিযোগিতাটি হৈছিলে সদৌ অসম ভিত্তিত নবহাগী প্ৰতিযোগিতা 2027 আৰু মই আধুনিক নৃত্যত দিছিলোঁ খ শাখা এয়া চুকাফা চেতিয়া দাদাৰ উদ্যোগত আৰু ITR সহযোগত এই প্ৰতিযোগিতাটি হৈছিলে আৰু সেই প্ৰতিযোগিতাতে মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ আৰু এই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই গুড নাইট